নমস্কাৰ উপবেদ ৱে অফ হেলথি লিভিং এটা স্বাস্থ্য সম্বন্ধীয় ইউটিউব চেনেল আৰু এই ইউটিউব চেনেলটোলৈ মই ডক্টৰ মানস গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 21 জুন ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু আজি এই যোগ দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ ইউটিউব চেনেলটোত এটা নতুন এপিসোডৰ সংযোজন কৰিছোঁ। এই নতুন এপিসোডটোৰ নাম হৈছে উপবেদছ য়োগা নাও ফৰ বেটাৰ লাইফ। গতিকে আজিৰ পৰা আমি মুঠ 3টা এপিসোডত আমাৰ ভিডিঅ'সমূহ ইউটিউবত আপলোড দিম। এইকেইটা হৈছে উপবেদ দ্য ৱে অফ হেলথি লিভিং, উপবেদছ অগতানুগতিক আৰু উপবেদছ য়োগা নাও ফৰ বেটাৰ লাইফ। আজি এই বিশেষ দিনটোত মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে সংযুক্ত ৰাষ্ট্ৰৰ মহাসভা UNGA বিশ্বৰ সমগ্ৰ ৰাষ্ট্ৰকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ আহ্বান জনাই তেওঁৰ ভাষণ প্ৰসংগত কৈছিল, যোগ প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। যোগাভ্যাসৰ দ্বাৰা শৰীৰ আৰু মন, চিন্তা আৰু কৰ্ম, আত্মসংযম আৰু লগতে মানুহ আৰু প্ৰকৃতিৰ মাজত সামঞ্জস্যতা বজাই ৰাখে, যিয়ে সুস্বাস্থ্য প্ৰাপ্তিত আমাক সহায় কৰে। যোগৰ অভ্যাস মাথোন শৰীৰ চৰ্চাই নহয়, ই নিজৰ লগতে বিশ্বব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ লগত বিলীন হোৱাৰ এক পৰিক্ৰমা। যোগৰ দ্বাৰা আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন আনি অন্তৰাত্মাক জাগ্ৰত কৰাৰ লগতে প্ৰকৃতিগতভাৱে শৰীৰত হোৱা পৰিৱৰ্তনৰ প্ৰতি সহনশীলতা গঢ়ি তোলে। গতিকে আহক আমি সকলোৱে মিলি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ বাবে অগ্ৰসৰ হওঁ। শেষত 2014 চনৰ 11 ডিচেম্বৰত সংযুক্ত ৰাষ্ট্ৰ মহাসভাই তেওঁলোকৰ সদস্যভুক্ত 193খন দেশৰ ভিতৰত 177খন দেশৰ সমৰ্থনসহ প্ৰত্যেক বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সংযুক্ত ৰাষ্ট্ৰ মহাসভাই স্বীকাৰ কৰে যে যোগৰ চৰ্চাই স্বাস্থ্য ৰক্ষাত সহায় কৰে। 2015 চনৰ 21 জুন তাৰিখে বিশ্বত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এতিয়া কথা হ'ল, যোগ কি? যোগ হৈছে আধ্যাত্মিক আৰু বিজ্ঞানৰ ওপৰত আধাৰিত এক জ্ঞান, যিয়ে মন আৰু শৰীৰৰ মাজত সামঞ্জস্য স্থাপন কৰে। যোগ স্বাস্থ্য জীৱনৰ এক কলা বা বিজ্ঞান বুলিও ক'ব পাৰি। যোগ কৰাৰ অভ্যাসে আমাৰ ব্যক্তিগত চেতনা উদ্ভাৱিত কৰে। ভগৱান শিৱ যোগবিদ্যাৰ আদিগুৰু আছিল বুলি এক জনশ্ৰুতি আছে। বেদ, উপনিষদ, মহাভাৰত আদি সকলোতে যোগৰ বৰ্ণনা পোৱা যায়। মহাঋষি পতঞ্জলীয়ে সকলো যোগৰ পদ্ধতি একেলগে মানুহৰ কল্যাণৰ বাবে কিতাপ হিচাপে লিখি উলিয়াইছিল আৰু এই গ্ৰন্থখনৰ নাম হৈছে পতঞ্জলীৰ যোগসূত্ৰ। বৈদিক যুগত যোগ 4 প্ৰকাৰৰ আছিল। এইকেইটা হৈছে কৰ্মযোগ, জ্ঞান যোগ, ভক্তি যোগ আৰু ক্ৰিয়া যোগ। কৰ্মযোগে আমাৰ শৰীৰ সুস্থ কৰি ৰাখে। জ্ঞান যোগ অভ্যাস কৰিলে মনত শান্তি লাভ কৰাৰ উপৰিও মনক সুস্থ সবল কৰি ৰাখে। ভক্তি যোগে আমাৰ মনৰ ভাৱনা অৰ্থাৎ চিন্তাবোৰ শুদ্ধ আৰু সুস্থ কৰি ৰাখে। আৰু ক্ৰিয়া যোগে আমাৰ শৰীৰ সুস্থ আৰু সবল কৰি শৰীৰক শক্তিশালী কৰি ৰাখে। জীৱনৰ প্ৰতিটো খোজতে যোগ চৰ্চাই সমন্বয়তা বজাই ৰখাত সহায় কৰে আৰু লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ, শৰীৰৰ স্বাস্থ্য সংৰক্ষণ আৰু জীৱনশৈলীজনিত ৰোগ উৎপন্ন হোৱাত বাধা দিয়ে। যোগ অভ্যাসৰ ওপৰত বৰ্তমান বিভিন্ন ধৰণৰ গৱেষণা চলি আছে। চিকিৎসা বিজ্ঞানৰ এই বিভিন্ন গৱেষণাবোৰৰ পৰা প্ৰমাণ হৈছে যে দৈনিক যোগৰ অভ্যাসে আমাৰ স্নায়ুতন্ত্ৰ আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে, মহিলাৰ ঋতুচক্ৰ নিয়মিত কৰি ৰাখে আৰু ঋতুচক্ৰজনিত বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰি ৰাখে। দৈনিক যোগাভ্যাসে মানসিক অৱসাদ, শাৰীৰিক অসুস্থতা, মানসিক চিন্তা, মানসিক চাপ, ডিপ্ৰেশ্যন বা হতাশাগ্ৰস্ততা আদি প্ৰব্লেম নাইকিয়া কৰাত বিশেষভাৱে সহায় কৰে। দৈনিক যোগৰ অভ্যাসে ডায়েবেটিছ, শ্বাস প্ৰশ্বাসজনিত বিভিন্ন বেমাৰ, হাই ব্লাড প্ৰেছাৰ আৰু লাইফষ্টাইল সম্বন্ধীয় বিভিন্ন বেমাৰ কণ্ট্ৰল কৰি ৰখাত আমাক সহায় কৰে। যোগৰ অভ্যাস কৰাৰ কিছুমান নীতি নিয়ম আছে। এই নিয়মসমূহ মানি চলিহে যোগৰ অভ্যাস কৰিব লাগে। যোগৰ অভ্যাস সদায় শান্ত পৰিৱেশত কৰিব লাগে। যোগৰ অভ্যাস সদায় খালী পেটত অথবা খোৱাৰ 2 ঘণ্টাৰ পাছতহে কৰিব লাগে।
যদি যোগৰ অভ্যাস কৰাৰ সময়ত দুৰ্বল লাগে তেন্তে কুহুমীয়া গৰম পানীৰ লগত গুড় মিহলাই খাই শৰীৰ দুৰ্বলতা নাইকিয়া কৰিব পাৰি। যোগৰ অভ্যাস সদায় মলমূত্ৰ পৰিত্যাগ কৰিহে কৰিব লাগে। যোগৰ অভ্যাস কৰিবৰ বাবে কঠ, কোমল কাপোৰ অথবা যোগামেটৰ ব্যৱহাৰ কৰিব লাগে। যোগ কৰাৰ সময়ত শৰীৰৰ বিভিন্ন অংগ সঞ্চালনৰ সুবিধাৰ বাবে কপাহী সূতাৰ কাপোৰ আৰু অলপ আহল বহল কাপোৰ পিন্ধিব লাগে। যদি কোনো ক্ৰনিক ডিজিজ, বিষ আৰু হাৰ্টৰ প্ৰব্লেম থাকে তেন্তে যোগৰ অভ্যাস কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ আৰু যোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে। গৰ্ভাৱস্থাত কেতিয়াও যোগ বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ যোগৰ অভ্যাস কৰিব নালাগে। যোগৰ অভ্যাস কৰাৰ 20 মিনিটৰ পৰা 30 মিনিটৰ পিছতহে গা ধুব লাগে আৰু তাৰ পাছতে আহাৰ গ্ৰহণ কৰিব লাগে। আজি আমি 3টা যোগাসন আপোনালোকলৈ আগবঢ়াইছো। এই যোগাসনকেইটা কৰি দেখাইছে আমাৰ বেলতলাত অৱস্থিত যোগা ষ্টুডিঅ'ৰ ছাত্ৰ শ্ৰী নীলাভ কৃষ্ণন মহন্তই আৰু তেওঁক শিকাইছে আমাৰ যোগা ষ্টুডিঅ'ৰ যোগা টিচাৰ ঋতুপৰ্ণ শৰ্মাই। প্ৰথম এই যোগাসনটোৰ নাম হৈছে বৃক্ষাসন। এই যোগাভ্যাসে আমাৰ শৰীৰৰ স্নায়ু অৰ্থাৎ নাৰ্ভাছ ছিষ্টেম আৰু মাংসপেশীৰ সমতা বজাই ৰাখে। ই আমাৰ লিগামেণ্টবিলাকত শক্তি যোগায়। আৰ্থ্ৰাইটিছ, মূৰ ঘূৰণি আৰু বহুত শকত ব্যক্তিয়ে এই যোগাভ্যাস কৰিব নালাগে। এই যোগাসনটোৰ নাম ভুজংগাসন। ই পেটৰ চৰ্বি আৰু কনষ্টিপেশ্যন অৰ্থাৎ কোষ্ঠকাঠিন্য কমোৱাত বহুত সহায় কৰে। ই কঁকালৰ বিষ, শ্বাসজনিত ৰোগ আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰাত বহুত সহায় কৰে। যিসকল লোকৰ হাৰ্নিয়াৰ প্ৰব্লেম থাকে আৰু পেটৰ অপাৰেশ্যন কৰাৰ 2-3 মাহলৈকে এই আসন কেতিয়াও কৰিব নালাগে। এই আসনটোৰ নাম হৈছে হেতুবন্ধ আসন। এই যোগাসনে আমাৰ ৰাজহাড় শক্তিশালী কৰে আৰু হতাশাগ্ৰস্ততা দূৰ কৰে। আমাৰ ডাইজেষ্টিভ ছিষ্টেম সবল কৰি বদহজম, কনষ্টিপেশ্যন আদি সমস্যা নাইকিয়া কৰে। হাৰ্নিয়া আৰু পেটত ঘাঁ থকা লোকে আৰু গৰ্ভৱতী মহিলাই এই যোগাভ্যাস কৰিব নালাগে। আজি আমি আমাৰ ভিডিঅ'টোত মাত্ৰ যোগাসন কৰিহে দেখালো। প্ৰত্যেক যোগৰে কিছুমান যোগ অভ্যাস বিধি অৰ্থাৎ কৰাৰ পদ্ধতি আৰু নিয়ম আছে। ঠিক তেনেকৈ ইয়াৰ উপকাৰ আৰু ল'ব লগা সাৱধানতা অৰ্থাৎ মেডিকেলৰ ভাষাত স্পেচিয়েল প্ৰিকশ্যনো আছে। এই সকলোবিলাক সপ্তাহত এটা দিন আমি আমাৰ ইউটিউব চেনেলটোত বিশদভাৱে আলোচনা কৰিম। গতিকে এই সকলো ভিডিঅ' আপলোডৰ নটিফিকেশ্যন সময়মতে পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেলটোৰ অল অপশ্যনটো চিলেক্ট কৰি ৰাখিব। যদি আপোনালোকে আমাৰ এই ভিডিঅ'বিলাক ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত, আৰু যদি বেয়া পাইছে তেন্তে ডিছলাইক আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰি আমাৰ ভুলবোৰ শুধৰাই দিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। জয় আই অসম, জয় হিন্দ, ধন্যবাদ।